Hello, my viewers. Hope you all doing good. Welcome back to my channel. And I am Subhani, and you are watching Subhani Luxury for Less. আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ উইথ নিউ ষ্টাইল উইথ দিছ অৰেঞ্জ কুৰ্তা। এইটো এটা ফুল লেংথৰ অৰেঞ্জ কুৰ্তা হয়। যদি ক'বলৈ যায় এই কুৰ্তাটো এটা ফেষ্টিভ ছিজনৰ কাৰণে বেছি পাৰফেক্ট, কাৰণ ইয়াৰ নেকলাইনটো দেখিছে চাগে, দেখাই দিওঁ। ইয়াৰ নেকলাইনটো দেখিছে এনেকুৱা ধৰণৰ, আৰু গোটেই বুকুত চেষ্টৰ ওচৰত এনেকৈ এম্ব্ৰইডাৰী ৱৰ্ক কৰা আছে ডাঙৰকৈ। হাতখনো ফুল স্লিভ হয়, আৰু বডিটোতো এনেকৈ ডাঙৰ ডাঙৰ ফুলৰ ৱৰ্ক কৰা আছে। আমি তাক কেনেকৈ নৰ্মেলকৈ পিন্ধিব পাৰোঁ সেয়া আজি ট্ৰাই কৰিম। কেইটামান লুক মই ক্ৰিয়েট কৰিছোঁ, নৰ্মেলত কেনেকৈ আমি ট্ৰাই কৰিব পাৰোঁ। ফেষ্টিভেলৰ কাৰণেতো কুৰ্তাটো পাৰফেক্ট হয়, তাক নৰ্মেল কেনেকৈ অফিচ বা ডে ৱেৰত কেনেকৈ অফিচ বা ডে টাইমত কেনেকৈ ৱেৰ কৰিব পাৰি সেইটো মই আজি দেখাম। আৰু কুৰ্তাটো এবাৰ মই দেখাই দিছোঁ। এইটো ফুল লেংথৰ হয়। মোৰ হাইট 5.3। আপোনালোকে নিজৰটো আইডিয়া লগাই ল'ব। তেতিয়া মোৰ ফুল লেংথ পূৰা ধুনীয়াকৈ তললৈকে কুৰ্তাটো হয়। আৰু মই পাৰ্চনেলি মোৰ নিজৰ কাৰণে মই ফুল লেংথৰ কুৰ্তাই মই সদায় প্ৰিফাৰ কৰোঁ, আৰু মই ভাল পাওঁ সদায়। মই ফুল লেংথৰ কুৰ্তা পিন্ধিলে সদায় ফুল লেংথৰে ভাল পাওঁ। শ্বৰ্ট কুৰ্তি বা তেনেকুৱা ধৰণৰ মই ইমান পচন্দ নকৰোঁ নিজৰ কাৰণে। আপোনালোকে পিন্ধিব পাৰে, একো নাই। আৰু এই কুৰ্তাটো আজি ষ্টাইল কৰিম। আহক ফাৰ্ষ্টৰ লুকটো দেখাওঁ। ফেষ্টিভ ছিজন হওক বা কেজুৱেল ৱেৰ হওক, একেধৰণেৰে বৰিং লুকনো কিয় পিন্ধিব, হয়নে? লেটছ ষ্টাইল ছামথিং ক্লাছী। এইটো হৈছে মোৰ ফাৰ্ষ্ট ষ্টাইল। ফাৰ্ষ্ট অফ অল লুক এট দ্য পেয়াৰিং। অ'কে, ইয়াৰ লগত মই কাষ্টম মেটচ কৰিছোঁ উইথ দিছ অৰেঞ্জ বিউটিফুল পেণ্ট। দিছ ক্ৰিয়েট এ পাৰফেক্ট ইথনিক কৰ্ড ছেট লুক হুইচ ইজ ছুপাৰ ট্ৰেণ্ডি ৰাইট নাও। লগত মই অলপ ব্ৰাউনিছ টাইপৰ কলহাপুৰী চপ্পল পেয়াৰ কৰিছোঁ, দেখিছে ইয়াত। আৰু চিলভাৰ অক্সিডাইজ ঝুমকা পিন্ধি লুকটো মই ফাইনেলাইজ কৰিছোঁ। লগতে ডিঙিটো মোৰ নিজৰে অলপ খালী খালী ফিল হ'ল, চ' মই এডাল চেইন লগাই ল'লোঁ। ইটছ এলিগেণ্ট, ভাইব্ৰেণ্ট আৰু একদম ট্ৰেডিশ্যনেল এস্থেটিক লুক। আপোনালোকৰ কেনেকুৱা লাগিল লুকটো কমেণ্টত জনাব। এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল ফৰ ছাচ ষ্টাইলিং হেক্স। এইটো হৈছে মোৰ ছেকেণ্ড লুক, আৰু মই এই লুকটোৰ নাম দিছোঁ ফেষ্টিভ কালাৰ ব্লক। যিহেতু মোৰ কুৰ্তাটো অৰেঞ্জ ফেষ্টিভ কুৰ্তা হয়, ইয়াত বহুত ধৰণৰ কালাৰ কম্বিনেশ্যন এড কৰিব পাৰি। Keeping the orange straight pant while layering it with army green bangles and kundan golden earrings create a perfect balance of bold color blocking and royal elegance. দেখিবলৈ পাইছে, কিন্তু মই কাণফুলিযোৰ পিন্ধিব লওঁতে তাৰ পাথৰটো পৰি গ'ল। একচুৱেলি বহুত পুৰণা ইয়াৰিংছ আছিলে মোৰ। কেতিয়াবা হৈ যায়, এনেকুৱা মোৰ লগত হৈ থাকে। এনিৱেজ, ৰেডি ফৰ চাম ফেষ্টিভ ষ্টাইলিং মেজিক। মই এই ফুল স্লিভ অৰেঞ্জ এম্ব্ৰইডাৰীড কুৰ্তাটো ইয়াৰ মেটচিং অৰেঞ্জ ষ্ট্ৰেইট ইথনিক পেণ্টটোত এটা ছুপাৰ এলিগেণ্ট কালাৰ ব্লক লুক ক্ৰিয়েট কৰিছোঁ টু ব্ৰেক দ্য মনোটন অৰেঞ্জ লুক। মই ইয়াৰ লগত পেয়াৰ কৰিছোঁ একদম চিফন আৰ্মি গ্ৰীণ দুপাট্টা আৰু হাতত আৰ্মি গ্ৰীণ বেংগলছ দেখিবলৈ পাইছে। বেংগলছযোৰ অলপ ভেলভেট টাইপৰ হয়। এই অৰেঞ্জ আৰু গ্ৰীণ কণ্ট্ৰাষ্টটোৱে এটা একদম ৰিচ ভাইব দিছে। লুকটো আৰু বেছি গৰ্জিয়াছ কৰিবলৈ মই কাণত পিন্ধি লৈছোঁ এই গল্ডেন কুন্দন টাইপৰ ইয়াৰিংছ, মই ক'লোৱেই, আৰু ইট ইনষ্টেণ্টলি এট দ্য ৰয়েল টাচ। এণ্ড ফাইনেলি ভৰিত এই ক্লাছিক ব্ৰাউন মই চপ্পলযোৰ পিন্ধিছোঁ। মোৰ ওচৰত আছিলে এইযোৰ কলহাপুৰী চেণ্ডেল, আৰু এনেকৈ মই লুকটো ফিনিছ কৰিছোঁ। ইটছ ভাইব্ৰেণ্ট, ষ্টাইলিছ এণ্ড একদম ফেষ্টিভেলৰ কাৰণে পাৰফেক্ট। আপোনালোকৰ এই কালাৰ কম্বিনেশ্যনটো কেনেকুৱা লাগিল কমেণ্টত জনাব। এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব ফৰ মোৰ ছাচ ষ্টাইলিং হেক্স এণ্ড টিপছ।
আৰু এইটো হৈছে মোৰ থাৰ্ড লুক, পেয়াৰ্ড উইথ নেভি ব্লু দুপাট্টা, ব্লু জুটিছ আৰু হোৱাইট ষ্ট্ৰেইট জিন্স। ইণ্ডো ৱেষ্টাৰ্ণ বহেমিয়ান ফিউজন অৰ ভাইব্ৰেণ্ট ফেষ্টিভ কালাৰ ব্লক বুলিও ক'ব পাৰি বা মডাৰ্ণ ফিউজন লুক বুলিও ক'ব পাৰে। If you are tired of wearing the exact same traditional suits every festive season, then this style is for you. So I am breaking all the styling rules. মই এই ধুনীয়া ফেষ্টিভ অৰেঞ্জ এমব্ৰইডাৰী কুৰ্তাটো লৈ এটা একদম ইউনিক হাই কণ্ট্ৰাষ্ট ইণ্ডো ৱেষ্টাৰ্ণ ফিউজন লুক ক্ৰিয়েট কৰিছোঁ। সাধাৰণ ট্ৰেডিশ্যনেল পেণ্ট অৰ ট্ৰেডিশ্যনেল পেণ্টৰ সলনি মই ইয়াৰ লগত পেয়াৰ কৰিছোঁ এটা অফ হোৱাইট ষ্ট্ৰেইট জিন্স। আৰু কুৰ্তাটোৰ হেভি এমব্ৰইডাৰী ৱৰ্কখিনিক এটা খুব কেজুৱেল আৰু মডাৰ্ণ ষ্ট্ৰীট ৱেৰ ভাইব দিছে। লুকটোত এটা ধুনীয়া কালাৰ ব্লক আনিবলৈ মই লগত লৈছোঁ এই নেভি ব্লু চিফন দুপাট্টাখন আৰু লগত মেচিং ব্লু জুটিছ দেখিবলৈ পাইছে। এই ৱাৰ্ম অৰেঞ্জ আৰু ডিপ ব্লু কণ্ট্ৰাষ্টটো দেখিবলৈ ক্লাছী লাগিছে। লগতে এই ধুনীয়া মডাৰ্ণ ইথনিক লুকটো ফুটাই তুলিবলৈ মই এযোৰ গল্ডেন হুপ ইয়াৰিংছ পিন্ধিছোঁ। অভাৰঅল বেলেঞ্চ বিটুইন ট্ৰেডিশ্যন এণ্ড মডাৰ্ণ টাচ। এণ্ড ফাইনেলি দ্য লুকছ ট্ৰেণ্ডি। আপোনালোকৰ বাৰু ফেষ্টিভেল বা কেজুৱেল ৱেৰত কুৰ্তাৰ লগত জিন্স পিন্ধি ভাল পায়নে বাৰু? কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ ষ্টাইলিং ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইটো হৈছে মোৰ ফৰ্থ লুক। এই লুকটোত দ্য ছেম অৰেঞ্জ কুৰ্তা উইথ হোৱাইট চিফন এমব্ৰইডাৰী দুপাট্টা, দেন হোৱাইট straight pant or you can say straight pant plazo, then white drop earrings and brown flats. ষ্টাইলটোক আইভৰি ছামাৰ লুক অৰ এলিগেণ্ট মিনিমেলিষ্ট ইণ্ডো ৱেষ্টাৰ্ণ ফিউজন বুলিও ক'ব পাৰে। White dupatta and white pant soften the vibrant orange, making the outfit look incredibly fresh, breezy, and sophisticated. So let's give this vibrant orange kurta a fresh minimalist twist. Instead of regular pant, মই ইয়াৰ লগত পেয়াৰ কৰিছোঁ এটা কমফৰ্টেবল হোৱাইট প্লাজো, ষ্ট্ৰেইট পেণ্ট হয় একচুৱেলি, বা আপুনি বগা বা এনেকুৱা ধৰণৰ আপোনালোকে ক্ৰীম কালাৰৰো ল'ব পাৰে। মই লগত লৈছোঁ এখন লাইট ৱেইট হোৱাইট চিফন দুপাট্টা। এই বগা ৰংটোৱে অৰেঞ্জ কালাৰটো খুব ধুনীয়াকৈ বেলেঞ্চ কৰি দিছে। লুকটো চিম্পল য়েট ক্লাছী ৰাখিবলৈ মই হোৱাইট ড্ৰপ ইয়াৰিংছ এযোৰ পিন্ধিছোঁ আৰু এযোৰ ব্ৰাউন ফ্লেটছ দেখিবলৈ পাইছে। হট ৱেডাৰত আৰু ছফিষ্টিকেটেড ডে টাইম ফেষ্টিভেলৰ বাবে একেবাৰে পাৰফেক্ট লুকটো। আপোনালোকক এই বগা আৰু অৰেঞ্জ কালাৰ কম্বিনেশ্যনটো কেনেকুৱা লাগিল কমেণ্টত জনাব। এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব ফৰ ছাচ ষ্টাইলিং হেক। এইটো হৈছে মোৰ 5 নম্বৰ লুক, অফিচ ইভিনিং পাৰ্টি লুক। Paired with black long party earring and black cigarette pant and black khadim sandal wedge, festive formals or decks to dinner dress code বুলিও ক'ব পাৰে। Let's give this traditional orange kurta a sharp office evening party look. মই এই অৰেঞ্জ কুৰ্তাটো ষ্টাইল কৰিম এটা একদম বল্ড আৰু মডাৰ্ণ ভাইবত। ইনষ্টেড অফ ৰেগুলাৰ ইথনিক বটমছ মই ইয়াৰ লগত পেয়াৰ কৰিছোঁ এই ব্লেক চিগাৰেট পেণ্টটো। জাষ্ট লুক এট দ্য কণ্ট্ৰাষ্ট। এই ডিপ ব্লেক কালাৰটোৱে ব্ৰাইট অৰেঞ্জ কুৰ্তাটোক খুব সুন্দৰকৈ হাইলাইট কৰি দিছে। লুকটো আৰু গৰ্জিয়াছ কৰিবলৈ মই কাণত পিন্ধি লৈছোঁ এই ষ্টানিং
ব্লেক পাৰ্টি ইয়াৰিংছযোৰ আৰু কমফৰ্ট আৰু হাইট এড কৰিবলৈ এযোৰ ব্লেক খাদিম ৱেজ পিন্ধিছো। It's the perfect dress code for an office evening party. It looks super professional. দিনৰ ভাগত অফিচত কাম কৰি ৰাতিৰ পাৰ্টিটোলৈ ডাইৰেক্ট যাবলৈ এই লুকটো একেবাৰে বেষ্ট। আৰু এইটো হৈছে মোৰ 5 নম্বৰ লুক। অৰেঞ্জ কুৰ্তা উইথ পিংক প্লাজো, পিংক হিল, পিংক দুপাট্টা, মাল্টি কালাৰ গ্লাছ, চুৰি বা বেংগলছ, পিংক ঝোলা বেগ, মাল্টি কালাৰ ইয়াৰিংছ। ৱাও, লেটছ গো মেক্সিমেলিষ্ট টুডে। এই অৰেঞ্জ কুৰ্তাটো ষ্টাইল কৰিম একদম ধুনীয়া ভাইব্ৰেণ্ট আৰু ৰঙীন ভাইবত। এই লুকটো আপোনালোকে মেহেন্দী ফাংচনত পিন্ধিব পাৰে। লুকটো আপৱাৰ্ড আৰু আপগ্ৰেড কৰিবলৈ মই পেয়াৰ কৰিছোঁ পিংক ব্ৰাইট প্লাজো এটা, পিংক ঝোলা বেগ, পিংক দুপাট্টা এখন, পিংক হিলছ আৰু মাল্টি কালাৰ ইয়াৰিংছ লাৰ্জ ওৱান। এই কালাৰ্ছে গোটেই আউটফিটটোক এটা পাৰফেক্ট ফেষ্টিভ লুক দিছে। ইটছ ফান, বোল্ড আৰু বিয়া সবাহ বা উৎসৱত বা আপোনালোকে ট্ৰাই কৰিব পাৰে আৰু একেবাৰে পাৰফেক্ট এই লুকটো। আপোনালোকে এই অৰেঞ্জ আৰু পিংকৰ ধামাকা কম্বিনেশ্যনটো কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নেপাহৰিব। এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল ফৰ মোৰ ছাচ ষ্টাইলিং ভিডিঅ'। এইটো হৈছে মোৰ 7 নম্বৰ লুক। বহো চিক ফিউজন নাম দিছোঁ। যিসকলে বহো ফেশ্বন ভাল পায় এই লুকটো তেওঁলোকৰ কাৰণে। Adding the white crop plazo, tan leather accent and heavy oxidized silver jewelry completely shift the vibe from a traditional outfit into a trendy, artistic and relaxed street style look. Instead of regular pant, মই ইয়াৰ লগত পেয়াৰ কৰিছোঁ এই ব্ৰিজি হোৱাইট ক্ৰপ প্লাজো এটা। এইটো বহুত কমফৰ্টেবল হয় কটনৰ। এণ্ড কুৰ্তাটোৰ ৱেষ্ট লাইনটোত ডিফাইন কৰিবলৈ মই লগাই লৈছোঁ এই ধুনীয়া টেন বেল্টডাল। ইট ইনষ্টেণ্টলি ষ্ট্ৰাকচাৰ দ্য হোল আউটফিট। লুকটো কমপ্লিট কৰিবলৈ মই লগত লৈছোঁ এই মেচিং টেন বেগটো আৰু ভৰিত এই ট্ৰেডিশ্যনেল ব্ৰাউন কলহাপুৰী চেণ্ডেলযোৰ। বাট দ্য ৰিয়েল ষ্টেটমেণ্ট মেজিক ইজ অক্সিডাইজ জুৱেলাৰী। আৰু দুইখন হাতত মই পিন্ধিছোঁ দেখিবলৈ পাইছে ষ্টানিং লাৰ্জ কাফ। আৰু এইটো হৈছে মোৰ লাষ্ট ওৱান, 8 নম্বৰ লুক। এইটো হৈছে এটা উইকেণ্ড কলেজ লুক। তাৰ কাৰণে মই এই অৰেঞ্জ কুৰ্তাটোৰ লগত এটা জিন্স পিন্ধিছোঁ। জিন্সটো দেখিছে ষ্ট্ৰেইট ফিটৰ জিন্স হয়। আৰু এটা হোৱাইট ক্লথ বেগ লৈছোঁ, কাপোৰৰ এটা বেগ লৈছোঁ আৰু ভৰিত এযোৰ হোৱাইট ফ্লেট পিন্ধিছোঁ। কাৰণ কলেজৰ কাৰণে হিলছ বা তেনেকুৱা ধৰণৰ মই নাভাবোঁ যে কমফৰ্টেবল। কলেজৰ কাৰণে যিবিলাক যুৱতী বা ছোৱালী কলেজ গোয়িং যিবিলাক ছোৱালী হয় তেওঁলোকৰ কাৰণে ফ্লেট বেষ্ট বুলি মই ভাবোঁ কলেজৰ কাৰণে। কলেজ বা টিউশ্যন তেনেকুৱা ধৰণৰ কাৰণে ফ্লেটে বেষ্ট। আৰু লগতে মই এটা ইণ্ডিয়ান ভাইব থ'বৰ কাৰণে সৰু এযোৰ ঝুমকা টাইপৰ ইয়াৰিংছ পিন্ধিছোঁ। বেছি ডাঙৰ নহয়, সৰু। আৰু মই মুখত একো তেনেকুৱা মেকআপ কৰা নাই। মইশ্চাৰাইজাৰ লগাইছোঁ আৰু যিহেতু বাহিৰত গ'লে ছানস্ক্ৰীন আপোনালোকে লগাই ল'ব। ছানস্ক্ৰীন কেতিয়াও স্কিপ নকৰিব। আৰু মই ভাবোঁ কলেজৰ কাৰণে এটা চিম্পল লুক এইটোৱে বেষ্ট। ডিঙিত একো পিন্ধিব নালাগে বা হাতত এটা ৱাটচ পিন্ধিলেই হয়। আৰু যিহেতু মই এটা কুৰ্তা পিন্ধিছোঁ সেইটো কাৰণে মই এযোৰ সৰু ঝুমকা টাইপৰ পিন্ধিছোঁ। ইমান ডাঙৰ ইয়াৰিংছো ভাল নালাগে কলেজৰ কাৰণে। আৰু কুৰ্তা পিন্ধিছোঁ কাৰণে মই অলপ ইণ্ডিয়ান টাইপৰ ইয়াৰিংছ পিন্ধিছোঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভাল লাগিলে কমেণ্ট কৰিব।
আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফিউচাৰত এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ডিফাৰেণ্ট ভিডিঅ' পাবৰ কাৰণে। আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো হৈছে সুভানি লাক্সাৰী ফৰ লেছ, সেইটো ফ'ল' কৰি ল'ব। তেতিয়াহ'লে নেক্সট উইক আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত উইথ নতুন ষ্টাইল। টিল দেন টেক কেয়াৰ, বাই।